Hey guys, good morning. Welcome to my channel. এতিয়া বাজিছে 6টা আৰু মই আজি অকমান ফুৰিবলৈ ওলাই যাওঁ মৰ্নিং ৱাক। বহুত দিন যোৱা নাই আছে। মইহে উঠি আহিছোঁ মৰ্নিং ৱাক কৰিবলৈ। আল্টিমেটলি মই মৰ্নিং ৱাক ক'ৰ পৰা আহি পাই গ'লোহি ঘৰ আৰু আহি পোৱাৰ লগে লগে এওঁ উঠি সাজে। উঠিলা তুমি? গুড মৰ্নিং। হাই কৈ দিয়াচোন। হাই এনেকৈ। তুমি এই চাৰ্টটো কেলৈ লৈ আছা? তোমাৰ চাৰ্ট? এইটো পিন্ধি আছাচোন আৰু এইটো কেলৈ? অ' সি মানে এইফালে আহা। সি মানে এই ব্ৰাউন চাৰ্টটো কেতিয়াও এৰিবই নোৱাৰে। এইটো যিমান যি পিন্ধিলেও এইটো পিন্ধিবই। এইটো আজিলৈকে আমি এতিয়া বহুত এবছৰ হৈ গ'লে এৰাবই পৰা নাই। এইটো ৰেগুলাৰে পিন্ধি থাকে। যিমান কাপোৰ থাকিলেও পিন্ধিব। আৰু এই পেণ্টটো পেণ্টটো দেখাই দিয়াচোন তোমাৰ পেণ্টটো দেখাই দিয়ে। আৰু এই পেণ্টটো নেৰে। দেউতাকে বহুতে কিন্তু এইকেইটা খুব ভাল পায় পিন্ধি। এতিয়া মৰ্ণিঙৰ পৰা আহি গ'লোঁ। আহি গা পা ধুই এয়া গ্ৰীণ টি খাম এতিয়া। মই গ্ৰীণ টিটো সদায় এনেকুৱা ধৰণৰ গিলাচতে খাই ভাল পাওঁ। বৰ বেছি ডাঙৰ কাপ ভাল নাপাওঁ। এনেকুৱা সৰু কাপতে জিলিকি থাকিব লাগিব গ্ৰীণ টিখিনি। য়েল্ল' কালাৰ হয় তো খাই মজা লাগে। ইয়াত অলপ মই আদা দি দিছোঁ। আদা এতিয়া মই ওলাইছোঁ এফালে যাবলৈ ৰেডি হৈছোঁ এই কাপোৰ কানি পিন্ধি। সেই কেইদিনমানৰ পৰা মানে অলপ মূৰটো অলপ বিষ নিচিনা লাগে চকুকেইটা। চ' চশমাখনো বেয়া হৈ গ'ল ভাগি গ'ল। ত' তাৰ কাৰণে দোকানলৈ যাওঁ চশমাৰ দোকান বজাৰলৈ যাম মানে তাত গৈ অৰ্ডাৰ কৰিম চশমা। মই এখেতৰ লগত যাম বহুত দিনৰ মূৰত যাম। আজি কৰোণাৰ বন্ধ হোৱাৰ পৰা আজি ওলোৱাই নাই বহুত দিন হৈ গ'ল। চ' আজি যাম আৰু বজাৰলৈ। ভাবিছোঁ যে মই ক'ৰবাত যাম সেইকাৰণে সি আজি মোক এৰি দিয়া নাই। কিন্তু মই অলপ টেঙৰ বুদ্ধি কৰি আজি যাবই লাগিব। সৰু ল'ৰা লৈ ফুৰিব নোৱাৰোঁ। আইতাকৰ লগত থাকিব। এতিয়া মই আহি পাই গ'লোহি চশমাৰ দোকানত। এইখন আছে ডিব্ৰুগড় খলিল মাৰ্কেটত আৰু ইয়াত চশমাৰ বিভিন্ন ভেৰাইটিজ কালেকশ্যন আছে। আপোনালোকে ইয়ালৈ আহিব। ধুনীয়া ধুনীয়া চশমা ফ্ৰেম। এতিয়া আইৰণৰ কাৰণে কেইটামান কাপোৰ কিনি ল'ম বুলি সোমালোঁ দোকান এখনত। চশমা ল'লোঁ। বহুত বজাৰ কৰি আনিছোঁ আজি। ভাগৰ লাগি গৈছে এতিয়া মাছ বনাই আছোঁ। ভাত খাই ল'ব লাগিব। এয়া ৰেডি হৈছে। এতিয়া ইভিনিং টাইম হ'ল। কিবা এটা বনাই খোৱা তাৰ কাৰণে এতিয়া মই ভাবিছোঁ এটা চুজি কেক বনাওঁ। সকলোৱে চাহৰ লগত খাব পাৰিব আৰু চুজি কেকটো তেনেকৈ ইজি হয় চিম্পল হয় পটকৈ হৈ যাব ন। বল বনাওঁগৈ 15 মিনিটছৰ পিছত হৈ যাব কেকটো। তাৰপিছতে আপোনালোকক দেখাম কেনেকুৱা হ'ল। হে গাইজ ফাইনেলি মই চশমাখন ল'লোঁ। চাওকচোন কেনেকুৱা লাগিছে চশমাখন। কৈছিলোঁ নহয় আপোনালোকৰ আজি ৰাতিপুৱা যে চশমাখন ল'বলৈ যাম বুলি। এইখন আপোনালোকে ভাবিছে চাগে হয়তো এই চশমাখনৰ ওচৰত কি নীলা নীলা নিচিনা পোহৰ এটা আহি আছে। এইখন চশমা মানে এনেকুৱা ধৰণৰ যে আমি মোবাইলটো বেছি বা কম্পিউটাৰ ইউজ কৰি থাকিলে তাৰ নীলা এটা পোহৰ এটা আহে আমাৰ চকুত এফেক্ট কৰে বুলি। চ' এনেকুৱা এখন মোক দিছে যাতে এফেক্টটো ৰখায় মোবাইলৰ পোহৰটোৱে যাতে আমাক বেছি চকুটো অনিষ্ট নকৰে। চ' এনেকুৱা এখন চশমা লৈছোঁ। এতিয়া কেকটো হৈ গ'ল। কেক ইজ ৰেডি। ফ্ৰেণ্ডছ কেতিয়াবা এনেদৰে ঘৰতে চুজি কেক বনাই খাই চাবচোন। বিৰাট ভাল লাগিব ইভিনিং টাইমত চাহৰ লগত। ট্ৰাই কৰিবচোন সকলোৱে। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ 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 ছাবস্ক্ৰাইব মাই চেনেল প্লিজ ফ্ৰেণ্ডছ প্লিজ। আজিলৈ আহোঁ বাই।